আজি আকৌ এটা সুন্দৰ ৰেচিপি লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আজি ইয়াতে আৰি মাছৰ ভাপা কম সময়ৰ ভিতৰত কেনেকৈ বনাব পাৰি তাকে দেখুৱাবলৈ চেষ্টা কৰিম। এয়া 20 মিনিটৰ পিছত
পোনা, আমি পোনা বুলি কওঁ। যাৰ এইটো নাই তেওঁলোকে কেৰাহীত ষ্টেণ্ড এটা দি পানী দি এই জালনী এখন বহাই তাত ভাপত দিব পাৰিব, বা টাৱাত সিটিও ল'ব পাৰি ঢাকন মাৰি। ধুনীয়া গৰম হ'ল, নেটখন লগাই, এইখন নেটখন লগাই ইয়াতে মাছখিনি দি দিলোঁ। ঢাকনি এখন লগাই দিওঁ, জুইখিনি মিডিয়ামত ৰাখি দিওঁ। মাছখিনি বহোৱা 10 মিনিট হৈ গ'ল। এতিয়া মাছখিনি এইদৰে এবাৰ লুটিয়াই দিম। এনেকৈ লুটিয়াই দিলে বস্তু আকৌ ঢাকনখন মাৰি থওঁ। এয়া আমাৰ ভাপত দিয়া আৰি মাছ হৈ গ'ল। এতিয়া আমি খুলি চাওঁ বস্তুটো কেনেকুৱা হৈছে। কি ধুনীয়াকৈ সিজি গৈছে বস্তুটো, দেখিবলৈও ধুনীয়া হৈছে, গোন্ধটো খুব ধুনীয়া গোন্ধ এটা আহিছে। এই পদ্ধতিত আৰি মাছ বনাব বহুত কম সময় লাগে। আপোনালোকেও কেতিয়াবা এনেকৈ বনাই খাই চাবচোন, খায়ো সোৱাদ লাগে। আকৌ আন এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰি আপোনালোকক সকলোৱে আজি এৰিলোঁ। ভিডিঅ'টো ভাল পালে শ্বেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কিবা ভুল থাকিলে কমেণ্টত জনাব, আৰু এইদৰে আমাৰ ভিডিঅ'বোৰ চাই থাকিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। আজিলৈ ইমানতে এৰিলোঁ।